হেল্ল' এভৰিৱান, মই অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে, আমি ভালে আছোঁ। আৰু আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি আমি আহিছোঁ সখী ঘৰত ফুৰিবলৈ। আমি যাওঁ এতিয়া সখী ঘৰলৈ, শিৱসাগৰ ফুৰিবলৈ। আৰু এটা কথা কওঁ, ময়ো শিৱসাগৰলৈকে বিয়া হৈছোঁ। এইবাৰ আমি ঘৰলৈ নাযাওঁ, ইয়াৰ পৰাই ফুৰিম। আমি গৈ আছোঁ এতিয়া তলাতল ঘৰলৈ। এয়া আমাৰ বেটী মানুহ। এয়া পাই গ'লোহি এতিয়া আমি গাড়ীৰ পৰা নামি ল'লোঁ। আৰু এয়া কৰবী বা সখী বৌয়েকৰ ভণ্টি, বৌ ভণ্টি হয়। লগত লৈ যাবা নেকি? এইয়া তলাতল ঘৰ, চাৰিওকাষটো দেখাই দিছোঁ। বহুত ধুনীয়া পৰিৱেশ, মুকলি হৈ আছে। আৰু এইয়া তলাতল ঘৰ, তলতলে ঘৰ সোমাব পাৰি। কিনো তলাতল ঘৰ, চাওঁ আহক কিনো আছে তাত। এয়া সখী মাইনাদা, মই মাইনাদা বুলিয়ে মাতো দেই। এয়া পিছফালে এয়া পৰিৱেশ, বৰষুণ দিছে। এয়া বৰষুণ যাক ডাঙৰকৈ আহিছিলে, সেইকাৰণে আমি ভিতৰতে সোমাই দিলোঁ। আৰু এতিয়া বৰষুণৰ কাৰণে বহুতেই ফচি থাকিবলগীয়া হ'ল একে জেগাত। আজি আমাৰ ছোৱালী খুব ফূৰ্তি, সেয়া বাপেকৰ হাতত ধৰি খোজকাঢ়ি ফুৰিছে। নধৰাকৈ খোজকাঢ়িবই নোৱাৰে, আজি ইয়াত মুকলি পাইছে নহয়, খোজকাঢ়িবলৈ বিচাৰিছে। উঠা নহয়, ধুনীয়া লাগিছে ন দেখিবলৈ। বৰষুণ দি আছে। আৰু আমাৰ দেহা মানুহ আমনি লাগিছে, বাহিৰত অলপ সময় ওলাই যায়হে, আকৌ বৰষুণ দি আকৌ সোমাই থকা হয়। আকৌ বৰষুণ এৰিলে আকৌ ওলাই আহিলোঁ। এনেকৈয়ে এবাৰ বৰষুণ দিছে সোমাইছোঁ, আকৌ বৰষুণ এৰিছে ওলাইছোঁ, এনেকৈয়ে কৰি আছোঁ। এতিয়া দেখাই আছোঁ আচল ঘৰ, তলৰ দেখাই আছোঁ আপোনালোকক, চাই থাকিব দেই। আপোনালোকে গৈ আছে, এয়া গ'লেই এতিয়া আগত। এয়া তললৈ নামি আহিলোঁ। বৰষুণ যাক দিয়াৰ পৰা বহুত পিছল হৈ গ'ল, সেইকাৰণে লাহে লাহে গৈছোঁ। এয়া ভিতৰলৈ সোমাই গ'লোঁ। বোলে কাষতে আছে সৰু দুৱাৰ। এনেকৈ কৰি থাকিব লাগিব। কিন্তু আগত গৈ আছে সিহঁতি, মই সোমাই গৈ আছোঁ, কিন্তু কোনফালে গৈছোঁ ধৰিব পৰা নাই। সিহঁতৰ পিছে পিছে গৈ আছোঁ। আৰু আকৌ এনেকৈ সোমাই গ'লোঁ।
আমি বেলেগ এটা চাইডে ওপৰলৈ উঠি গ'লোঁ। এতিয়া নকওঁ আৰু আপোনালোকে নিজে চাই লওক। আকৌ আমি এতিয়া তললৈ সোমাই গৈছোঁ। এডোখৰ জেগা দেখাম, তাত ভূতো ওলাব পাৰে, কিন্তু নাজানো আৰু গৈ আছোঁ। সেয়া মেইন জেগা এইডোখৰ। এয়া সুৰংগ, দুটা ৰাস্তা আছে সুৰংগ। এফালে বোলে কাৰেংঘৰ পায়গৈ আৰু আনফালে ক'ত পায়গৈ নাজানো। এয়া এতিয়া বন্ধ কৰি দিয়া হ'ল। এয়া আৰু এয়া ওপৰলৈ যোৱা আৰু এটা ষ্টেপ আছিলে, এয়া এতিয়া বন্ধ কৰি দিয়া হ'ল। এনেকৈ বন্ধ কৰি দিয়া হ'ল আৰু গৈ দেখাবগৈ নোৱাৰোঁ এতিয়া। তাৰপিছত আমি সেইফালৰ পৰা ওলাই আহি এয়া আগতে ইয়াত বোলে পূজা কৰা হৈছিলে, এয়া মন্দিৰ ইয়াত স্থাপিত কৰা হৈছিলে। এতিয়া মূৰ্তি নাই বাৰু, ইয়াত এনেকৈ খালী কৰি থোৱা আছে। আৰু এতিয়া ইয়াৰ পৰা যাবলৈ ওলাইছোঁ। বহুত সময় থাকিলোঁ ইয়াত, সেই বৰষুণ জাকেই ৰখোৱা হ'ল। আৰু এতিয়া যাওঁগৈ ইয়াৰ পৰা। তাৰ পৰা আহি থাকোঁতে এয়া জয়সাগৰ পুখুৰী, বহুত ডাঙৰ এটা এৰিয়া। আৰু আমি এতিয়া পালোহি স্বৰ্গদেউ ৰুদ্ৰসিংহ উদ্যান। তাৰ কাষতে আছে ঘনশ্যাম খনিকৰ ঘৰ। এতিয়া আমি গৈ দেখাই আছোঁ। বৰষুণ জাক দি বহুত পিছল কৰি দিলে। আৰু এয়াই হৈছে ঘনশ্যাম খনিকৰ ঘৰ। তেওঁ এজন ৰাজমিস্ত্ৰী আছিল আৰু তেওঁ কাৰেংঘৰ, ৰংঘৰ, তলাতল ঘৰ আদি বনাইছিল আৰু তেওঁক ইয়াতে কাৰাদণ্ড দিয়া হৈছিল। তেওঁ নিজ হাতেৰে এই ঘৰ নিৰ্মাণ কৰিছিল। তেওঁ নিজৰ মতেই ইয়াত যি কলা প্ৰতিভা আছে সকলোখিনি কৰিছিল। আৰু তেওঁ এজন বঙালী সম্প্ৰদায়ৰ লোক আছিল, মুছলমান ধৰ্মী। আৰু তেওঁ নিজৰ সেই ধৰ্ম অনুযায়ী ঘৰটো নিৰ্মাণ কৰি লৈছিল। আৰু ইয়াতে আছে তেওঁ বহুতো কলা। এয়া আৰু ইয়াত আমি বেছি সময় নাথাকিলোঁ, যিহেতু বৰষুণ দি আছে, কেতিয়া বৰষুণ আহে ক'ব নোৱাৰি। সেইকাৰণে আমি সোনকালে যাওঁগৈ বুলি ইয়াৰ পৰা ওলালোঁ। আৰু এয়া হৈছে ৰংঘৰ, ৰংপুৰৰ ৰংঘৰ। এই শিৱসাগৰখন ৰংপুৰ নামেৰে আগতে জনাজাত আছিল। আৰু এয়া হৈছে শিৱসাগৰ পুখুৰী। আৰু
হৈ ইটো পাৰে আছে শিৱদৌল। আৰু আমি এতিয়া ইয়াতে অলপ ৰখিলোঁ শিৱসাগৰ পুখুৰী পাৰত। এয়া পৰিৱেশটো দেখাই দিছোঁ এতিয়া। ইয়াতে আমি এতিয়া ফটো কেইখনমান মাৰি লওঁ। বৰ ধুনীয়াকৈ সজাই থৈছে। শিৱদৌল। এয়া আমাৰ চনগণ বহি পিনি আৰু এতিয়া আমি ফুচকা খাম। আৰু এই ককাজনে এতিয়া আমাৰ ফুচকা দিব। আৰু এনেকুৱা ডাৱৰীয়া বতৰ অকণ জ্বলা দি খাই খুব ভাল লাগে। এতিয়া আমাৰ মিষ্টাৰে খাইছে। আৰু আমি তাত খাই কৰি এতিয়া ওলালোঁ কাষেদি। এতিয়া আকৌ হকিগলে গৈ আছোঁ। আৰু ইয়াত গণেশ পূজা চলি আছিলে। ঘৰলৈ আহি কৰি ফ্ৰেছ হৈ কৰি এতিয়া ৰাতিলৈ এয়া আমাৰ দুজন এতিয়া উৎপাত। আৰু এয়া আমাৰ সখী মা। সিহঁতৰ দুটাক চম্ভালিবলৈ বহুত বেয়া, বহুত উৎপতীয়া হ'ল দুইটা। আৰু আজি ভিডিঅ'টো ইয়াৰ পৰাই সমাপ্ত কৰিম। যদিহে মোৰ ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে আপোনালোকে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেনেহ'লে আজিলৈ বাই বাই।